পূজা মন্ত্র না জানো কিঞ্চিত। গুড মৰ্ণিং আছাম, নমস্কাৰ, কি খবৰ? মই বিজিত বসুমতাৰী আৰু আপোনালোকে চাই আছে RB ব্লগছ। হয়তো থাম্বনেল আৰু টাইটেল চাই গম পাইছে যে মই ক'ত গৈ আছোঁ। তেনেহ'লে আজি আৰু বেছি দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তো ব'লক। होरी है होरी है উত্তরণ পতন জীবন যৌবন কালৰ শেষত নিৰাকাৰ। উত্তরণ পতন জীবন যৌবন কালৰ শেষত নিৰাকাৰ। होरी है होरी है होरी है होरी है আৰু এয়া আহি পাই গ'লোহি আমি চামগুৰি। ইয়াৰ পৰা আগলৈ যাব লাগিব, তো ব'লক। কীৰ্তনৰে ভাষা কাকুতি ঘোষা শুনো জানা পুৱাতে মই শিকো বহু কথা। কীৰ্তনৰে ভাষা কাকুতি ঘোষা শুনো জানা পুৱাতে মই শিকো বহু কথা। চন্দৰ টোলত বহি আছো বিৰাও বুকুৰ ব্যথা। চন্দৰ টোলত বহি আছো বিৰাও বুকুৰ ব্যথা। নিশা বুৰু হুমনীয়া উশাহ বুৰু হ'ল হালধীয়া। होरी है होरी है भगवान 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 भगवान। আৰু তজৰ ৰাখা দুৰ্ভিক্ষৰে ভিক্ষা বুঝোতে সময় যায় ৰাতি হয় পুৱা। আৰু তজন ৰাখা দুৰ্ভিক্ষৰে ভিক্ষা বুঝোতে সময় যায় ৰাতি হয় পুৱা। ৰজা হ'বলে বলকত পিন্ধোতে সকলো হ'ল যে কলা। ৰজা হ'বলে বলকত পিন্ধোতে সকলো হ'ল যে কলা। আস্ফালন কপিছে জাতি বিস্ময়ৰ খহিছে ভেটি। होरी है होरी है আৰু আমি আহি পাই গ'লোহি ভৰালি নামঘৰ।
আৰু এইখনেই হৈছে ভৰালী নামঘৰৰ মুখ্য দুৱাৰ যোনফালেদি ভিতৰলৈ যায় আৰু বেছি দেৰি নকৰোঁ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম কেনেকুৱা ব'লক আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ চাওক কিমান মানুহ আজি মাঘী পূৰ্ণিমাৰ দিনাখন বহুত মানুহ ইয়াত বহুত ভিৰ যেনি তেনি সোমাইছোঁ আৰু ভিতৰলৈ যাওঁ কেনেকুৱা দেখা তো ফাইনেলি মই ভিতৰত চাকি গছ জ্বলাই বাহিৰলৈ আহিছোঁ এতিয়া আৰু যিমান পাৰোঁ আপোনালোকক বাহিৰৰ সৌন্দৰ্যটো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাব আৰু আঁতৰি নাযাব স্কিপ আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ চাওক নামঘৰৰ প্ৰাংগণত কিমান মানুহ আৰু সকলো চিৰিতে বহি আছে আৰু এইফালে হ'ল চাকি জ্বলাব পাৰি এইফালে সেৱা লয় আৰু এয়া হৈছে বাণিজ্য মেলা য'ত অসমীয়া সাজ পোছাক আছে আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ভিতৰত কি কি আছে চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাম ব'লক বেড কভাৰ কিয় কিবা ল'ম বুলি আহিছা নি কি ল'বা আচ্ছা পংকজে কি ল'ম বুলি আহিছা কৃষ্ণ আহি পেলাইনো কিনো ল'ম তাকে ভাবি আছোঁ এয়া আঙুঠি পালোঁ আৰু তাকে গল্ডেন ৰিং এটা লৈছোঁ পিন্ধিম বুলি তাকে আৰু এইফালে কিবাকিবি লৈ আছে আঙুঠি পূৰা লৈ আছে একদম পূৰা আঙুঠি লৈছে একদম পিন্ধিম বুলিয়ে লৈছে আজি পূৰা পিন্ধিম বুলি লৈছে তো মই এইটো ল'লোঁ পিন্ধি চাওঁ কেনেকুৱা হয় ক'ব এইটো তো ফাইনেলি মই আহি ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেল কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিলৈ ইমানতে ধন্যবাদ জয় অসম